এজনী ছোৱালীৰ মাক 14 years আছিল যেতিয়া তাইক জন্ম দিছিল। জন্মৰ পিছত তাইৰ মাকে তাইক মামেকৰ ঘৰত থৈ আহিছিল, কিয়নো ইমানেই গৰীব আছিল যে ডাঙৰ মানুহৰ কাপোৰ পিন্ধাইছিল। এই ছোৱালীজনীৰ এজন ভাই আছিল। সৰুতে HIV ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। যেতিয়া তাই 9 years হৈছিল, তাইৰ লগত ৰেপ কৰা হৈছিল, আৰু ৰেপ কৰাজন আন কোনো নহয়, তাইৰ নিজৰ আংকল, কাজিন আৰু এজন ফেমিলি ফ্ৰেণ্ড আছিল। যেতিয়া ছোৱালীজনীয়ে এইটো কথা তাইৰ ফেমিলিক কৈছিল, তেতিয়া তাইৰ ফেমিলিয়ে এই কথাটো বিশ্বাস কৰিব পৰা নাছিল। নিজৰ মাকৰ নিচিনা ছোৱালীজনীও 14 years বয়সত প্ৰেগনেণ্ট হৈছিল আৰু তাই বেবী এটা জন্ম দিছিল। জন্মৰ অলপ পিছতে বেবীটোৰ মৃত্যু হৈছিল। এতিয়া আপুনি কওক, কেনেকুৱা হৈছে তাইৰ জীৱন? কঠিনতাৰে ভৰপূৰ, দুখ কষ্ট। সঁচাই তাই জীৱনত বহুত কষ্ট খাব লগা হৈছে। জন্মৰ পৰা প্ৰতিদিনে এখন যুদ্ধ কৰি আহিছে। কিন্তু শেষত কি হৈছে আপুনি জানিব বিচাৰে? এই কাহিনীটো হ'ল অপেৰা উইনফ্ৰে, যিজনীয়ে এই পৃথিৱীৰ সকলোতকৈ বিখ্যাত ছাকচেছফুল নাৰী, যিজনীক কুইন অফ অল মিডিয়া বুলি কোৱা হয়। কোটি টকাৰ মালিক হয় তাই। এটা সময়ত তাইৰ থাকিবলৈ এখন ঠাই নাছিল, পিন্ধিবলৈ কাপোৰ নাছিল। আজি তাই 42 একৰ লেণ্ডত থাকে, যিটো কলফেচিয়াত স্থাপিত। এইটো এইবাবেই হৈছে কিয়নো তাই যিকোনো পৰিস্থিতিত, যিকোনো অৱস্থাত হাৰ মানি যোৱা নাছিল। তেনেকুৱা কণ্ডিশ্যনত নিজে নিজক শক্তিশালী বনাইছিল। এইটো কাহিনী এইবাবেই শ্বেয়াৰ কৰিছোঁ, আপুনি এইটো ৰিয়েলাইজ কৰক এণ্ড চেঞ্জ ইয়ৰ লাইফ। টকা পইচা, অৱস্থা, পৰিস্থিতি কোনেও মেটাৰ নকৰে। মেটাৰ এইটোৱেই কৰে, আপুনি কেনেকৈ টকা পইচা নোহোৱাকৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। বেয়া সময়ত, বেয়া পৰিস্থিতিত পজিটিভ চেঞ্জ আনিব পাৰে। আপোনাৰ টাইম বৰবাদ হোৱাৰ ফলতে নিজৰ কষ্টৰে নিজক ছাকচেছফুল বনাব পাৰে। যদি আপুনি ভাল সময়, ভাল মানুহ, ভাল পৰিস্থিতিলৈ ৱেইট কৰে, তেতিয়াহ'লে নাথিং উইল চেঞ্জ। ইফ ইউ ৱান্ট টু চেঞ্জ, দেন ইউ মাষ্ট চেঞ্জ। আপুনি বহুতবাৰ শুনিছে, মানুহে কয় কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগে, আৰু সেইটোৱে আপুনি নিজৰ কষ্ট, নিজৰ সময় আৰু চেল্ফ চেক্ৰিফাইচেৰে পূৰণ কৰে। চ' নেক্সট টাইম আপোনাৰ ওচৰত কিবা প্ৰব্লেম আহিলে, দেন ডণ্ট গিভ আপ, কিয়নো তাৰ সলিউশ্যন ফিগাৰ আউট কৰক, আৰু তেতিয়া আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। এলবাৰ্ট আইনষ্টাইনে কৈছিল, এভৰিবডি ইজ এ জিনিয়াছ, বাট ইফ ইউ জাজ এ ফিছ বাট ইটছ এবিলিটি টু ক্লাইম্ব এ ট্ৰী, ইট উইল লিভ ইটছ হোল লাইফ বিলিভিং ডেট ইট ইজ ষ্টুপিড। এনেকুৱা ভুলতে মানুহে হতাশ হৈ পৰে। আন মানুহক ব্লাইণ্ড ফ'ল' নকৰিব, যে সেইজনে IAS অফিচাৰ হৈছে, মই কিয় হ'ব নোৱাৰোঁ, ময়ো হ'ম। পইণ্ট এইটোৱে যে আপুনি নিজৰ স্থিতি, নিজৰ শক্তি, নিজৰ টেলেণ্টত ফ'কাছ কৰা আৰু তেনেকৈ কাম কৰা, এণ্ড দেন ইউ উইল চেঞ্জ ইয়ৰ লাইফ। আপুনি সেইটো কৰা যিটোৱে আপোনাক এক্সাইটেড কৰিব, কিয়নো আপোনাৰ ছাকচেছ আপোনাৰ টেলেণ্টৰ লগত জড়িত হৈ আছে। ফাইণ্ড দ্য পাৰ্পছ, ফাইণ্ড দ্যাট গ'ল, এণ্ড চেঞ্জ ইয়ৰ লাইফ। কমেণ্ট কৰি জনাব আপুনি কি কৰিব বিচাৰে।